এতিয়া আমি এইটো পুঠি মাছৰ জোল বনাম বিলাহী টেঙা দি কিনে আৰু পুঠি মাছটো জোল বনোৱাৰ আগত মাছটো আমি মানে ভাঙি নাযাবৰ কাৰণে অকণমান নেমু ৰস দি দিম যাতে ফ্ৰাই কৰিলে মানে ধুনীয়াকৈ ফ্ৰাই হ'ব। 1 টেবুল স্পুন হালধি দিম, 1 টেবুল স্পুন নহয় মানে হাফ টেবুল। তাৰপিছত হাফ টেবুল স্পুন নিমখটো আগতে দিছোঁ যাতে মাছটো ফ্ৰাই কৰোঁতে মানে ভাঙি নাযায়। এতিয়া কেৰাহীখন গৰম হৈ গৈছে, এতিয়া আমি তেলটো দি দিব পাৰোঁ। প্ৰথমে মাছটো ফ্ৰাই কৰি লওঁ। তেলখিনি গৰম গেছটো অকণমান কম কৰি দিব লাগিব যাতে লাগি নধৰে। এতিয়া ফ্ৰাই হৈ গ'ল, এতিয়া আমি জলকীয়া কেইটামান ফালি ফালি দি দিম। তাৰপিছত বিলাহী দুটা, এতিয়া বিলাহীখিনি অলপমান ফ্ৰাই কৰি এতিয়া হালধি আধা চামুচমান দি দিম। তাৰপিছত নিমখ আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ আৰু জিৰা অকণমান, এতিয়া অলপ দেৰি ভাজিম। বিলাহীখিনি আমাৰ হাফ ফ্ৰাই হৈ গৈছে, এতিয়া নহৰু দুফুটমান দি দিছোঁ। এতিয়া আমি কুহুমীয়া পানী দিব লাগিব জোল বনাবলৈ। মাছখিনি কিন্তু হাফ ফ্ৰাইহে কৰিব লাগিব দেই। মাছৰ জোল বনাবলৈ মাছ হাফ ফ্ৰাই কৰিলে বেছি ধুনীয়া হয়।
এতিয়া আমি অকণমান ষ্টিমটো বঢ়াই দিব লাগিব আৰু 10 মিনিটমান উতলিবলৈ দিব লাগিব। ইতিমধ্যে আমাৰ মাছৰ জোল, টেঙা মাছৰ জোল হৈ গৈছে। এতিয়া আপোনালোকৰ পৰিয়ালতেই হওক বা আলহী অতিথিয়ে হওক পৰিৱেশন কৰিব পাৰিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।